स्टुडियो आं नायदो राजीव बसुमतारी दुबाइनिफ्राय आसामनि वाजिर हासेन मुंनि सासे सिखावा मुलुगावनो सिनायजानाय जोलुर गेलेगिरिनि आखायाव गाननाय बेसेन गोसा थामहिनबा 50 लाखनिबो बांसिन हुक लुक जेनिफ मुंनि घुरि खावनानै लाबोदोंमोन। मुलुगनां जोलुर गेलेगिरि माराडोननि आखायाव गाननाय घुरिखौ आसामनि सासे सुबुङा खावनानै लाबोदोंमोन आरो दुबाइनि पुलिस बिफाना इन्टारनेशनेल एजेन्सि इनफरमेशन हानजाया आसामनि सासे सुबुङा गंसे बेसेन गोसा आखायाव गाननाय वाजिर हासेन मुंनि सुबुङा खावनानै लांदों होननानै भारत सोरखारनिसिम इनफरमेशन हरो आरो सिखावखौ हमनो थाखाय आसाम पुलिस बिफाना सोरदै नाजाखोमायो। जोबथायाव शिबसागरनिफ्राय घुरिजों लोगोसे वाजिर हासेन मुंनि सिखावखौबो खानो हायो आरो बे समाव पुलिस बिफाना खौरां मेलनि गेजेरजों वाजिर हासेनखौ माबोरै खानो हाखो आबुङै फोरमायो। যোৱাকালি আমি ইনফরমেশন পাইছো আমার স্পেশাল ডাইরেক্টর জেনারেল ল এন্ড অর্ডার শ্রী জিপি সিং স্যারে ইনফর্ম কৰিছিল মোক এই वाजिद हुसैन বুলি এজন মানুহ শিৱসাগৰত থাকে আৰু ই আগত দুবাইত কাম কৰে। এই তাৰ পৰা ফুটবল লেজেন্ড ডিয়েগো মাৰাডোনাৰ বিলংগিংছ লৈ চুৰি কৰি ইয়াত আহিছে এনেকুৱা ৰিপৰ্ট তেওঁ এনেকুৱা ইনফরমেশন পাইছে। তেখেত ডিটেইল শেয়ার কৰিলে আৰু তাৰ ওপৰত আমি জুৱাৰাটি এটা অপাৰেশন লঞ্চ কৰিলো। শিৱসাগৰ যিটো ৰেসিডেন্স আছে একিউজডৰ তাতো আমি ৰেড কৰিলো কিন্তু একিউজড ইয়াত নাছিলে। তাৰ পিছত সিহঁতৰ ইনলজ ঘৰ চৰাইদেৱ তাত আমি এটা পাৰ্টি পঠালো আৰু তাৰ পৰা যিটো আছে ই একিউজডক আবদ্ধ কৰা হৈছে। এটো গোটেই অপাৰেশন যেটো আছে আরিফ আহমদ এডিশনাল এসপি সিকিউরিটি আৰু আমাৰ ওসি শিৱসাগৰ আৰু যি অ্যাভেলেবল স্টাফ আছে তেওঁলোকক লৈ এইটো অপাৰেশন লঞ্চ কৰা হৈছিল আৰু তেখেতক ইনলজ ঘৰত পোৱা হৈছে আৰু যি ওয়াচ আপোনালোক চাব পাৰে ইয়াত এইটো ওয়াচো তেখেতৰ পজিশনৰ পৰা ৰিকভাৰ কৰা হৈছে। সাইন আছে নেকি প্ৰত্যেক সাইন আছে ইয়াত আপুনি চাব পাৰিব। তেখেতৰ জাৰ্সি নম্বৰ 10 তাৰপিছত তেখেতৰ সিগনেচাৰ ইয়াত আছে যদি আপোনালোক ভালকৈ চাব আৰু তাৰপিছত পিছফালে যিটো আছে লোগো তেখেতৰ যিটো সিম্বল হয় ইটো আছে আৰু এটা বহুত ইন্টাৰেষ্টিং কথা কি এইটো সিঙ্গল এডিশন মানে জাস্ট ডিয়েগো মাৰাডোনাৰ কাৰণে এইটো ওয়াচ এইটো স্পেশাল বনোৱা হৈছিল আৰু এনেকুৱা মাৰ্কেটত এইটো এডিশন আছে ওয়াচৰ কিন্তু এইটো সিম্পল হয় নৰ্মাল হয়। এইটো ওয়াচৰ কিমত যেটো কষ্ট আছে মোর দেন 15 লাখ হয় যেটো মার্কেটত अवेलेबल আছে বাট আমি এইটো ওয়াচৰ হেৰি অ্যাসেস কৰিব নোৱাৰো কিয়নো এইটো তেখেতৰ কাৰণে স্পেশালি বনোৱা হৈছিল। তাই দুবাইলৈ লৈ যোৱা হ'ব নেকি তাকে? হ্যাঁ আমি ওয়েট কৰি আছো দুবাই পুলিচৰ কি রিঅ্যাকশন আছে ওয়েট কৰি আছো আৰু তাৰ ওপৰতে আমাৰ নেক্সট স্টেপ হ'ব। দুবাই যদি বিচাৰে আমি ধৰিলে মানে তেওঁ দুবাই ইংলজৰ কোন জেগাটোৰ নাম কি? চৰাইদেৱ ডিস্ট্ৰিক্টত আছিলে ইনলজ ঘৰ আৰু তাৰ পৰাই আমি চৰাইদেৱ ডিস্ট্ৰিক্টত গম পালো মানে জেগাটোৰ পৰা খানা কি পৰে মোৰানহাট। কিমান মূল্যবান বা কাৰ হয় কি হয় তেওঁ যদি জানিলে হয় এইটো হয়তো তেওঁ এটা বেলেগ পন্থা ল'ব পাৰিলেহেঁতেন। এই সমগ্ৰ বিষয়টো তেওঁ ইনোসেন্ট বুলি আপুনি ভাবে নেকি? কেনেকৈ ইমান ইনোসেন্ট পাৰিলেহেঁতেন কিবা এটা কৰি? একচুয়ালি খালি এটাই বিলংগিং চুৰি কৰা নাই। মই আপোনালোকক এইটোও কথা কৈ আছো অভিযোগ এনেকুৱা আছে কি আৰু বিলংগিংছ চুৰি হৈছে তাৰ পৰা আৰু তাৰ মাজত এটা বস্তু এইটো আছিলে। ইনভেষ্টিগেশ্যন আমিও ইয়াত কৰি আছো আৰু ইন্টাৰোগেশ্যন এতিয়া চলি আছে তো ডেফিনেটলি হি গম পায় আৰু ই তাতে কাম কৰে এজ পাৰ ইনফরমেশন তাতে যেটো আছে লেজেন্ড ম্যারাডোনার ঘৰত হি কাম কৰে। আমি চাই আছো গোটেই ইনভেষ্টিগেশ্যন এতিয়ালৈকে কোঅপাৰেট কৰা নাই এতিয়ালৈকে। আমি ইন্ট্ৰোগেশ্যনটো আপুনি স্যাৰ তাক ঘৰৰ পৰা কৰি আছে এতিয়ালৈকে ইন্ট্ৰোগেশ্যনৰ স্যাৰ যিটো কিবা তেওঁ কনফেছ কৰিছে নেকি মানে এতিয়ালৈকে কোঅপাৰেট কৰা নাই কোঅপাৰেট কৰা নাই বাট ৰিজাল্ট আপোনালোকৰ সন্মুখত আছে। আমি ৰিকভাৰীও কৰিছো और डेफिनेटली एज पर रूल आमी जाम और की नेक्स्ट मूव होवे एज पर रूल आमी काम करी। केस नंबर हमार लोकली केस নাই এইটো প্ৰসেছটো কি হ'ল? মানে লিগেল প্ৰসেছটো কি হ'ল?
লিগেল প্ৰচেছ এতিয়া আমি ৱেইট কৰি আছোঁ। ইফ ডুবাই পুলিচ যদি বিচাৰে তো আমি হেণ্ড অভাৰ কৰিম, আৰু নহ'লে আমি ইয়াতো যিটো আছে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিব পাৰিম। স্যার গ্রেপ্তার বুলি ক'ব পাৰি না স্যার? এৰেষ্ট বুলি ক'ব পাৰি না স্যার? ষ্টিল হি ইজ এপ্ৰিহেণ্ডেড। আচ্ছা, তো আটক বুলিয়ে ক'ব লাগিব, আটক ক'ব লাগিব। আমি নেক্সট মুভ আমি জনাম আপোনালোকক আমাৰ কি হৈছে। স্যার আজি না গোটেই লিগেল সিস্টেমটো স্যার যেহেতু এজন কোনোবা অভিযুক্ত ধৰিলে স্যার কোৰ্টত হাজিৰ কৰোৱা হয়, গতিকে এই একেটাৰ ক্ষেত্ৰত কিবা বেলেগ হ'ব নেকি? যেহেতু কেছটো বাহিৰৰ হয়, কেনেকৈ বস্তুখিনি আপোনাৰ আগবাঢ়িব? আমি গোটেই বস্তু ইয়াত ডিছক্লোজ কৰিব নোৱাৰোঁ। হয়, আমি কি নেক্সট মুভ হ'ব এজ পাৰ ল আমি এইটো এচাৰ্টেইন কৰিম। স্যাৰ কাছুৰি বিচাৰিব নেকি আপুনি? শিৱসাগৰ পুলিচে ইণ্টাৰগেশ্যন কৰিব নে তাক গুৱাহাটী লৈ যাব? ষ্টিলটো আমি এতিয়াতো ইণ্টাৰগেশ্যন কৰি আছোঁ, হয়, আমি ইণ্টাৰগেশ্যন কৰি আছোঁ, আৰু তাৰপিছত যি আছে স্যাৰ এটা ইনফৰমেশ্যন লাগে। তেখেতে ডুবাইত ক'ত কাম কৰিছিলে, কি কাম কৰিছিলে আৰু কেনেকে চুৰ কৰিছিলে বস্তু? একচুৱেলি যি ইনফৰমেশ্যন আছে সেইটো ডিফাৰেণ্ট আছে, আৰু এই যি ইণ্টাৰগেশ্যনত যিটো কথা কৈ আছে সেইটো বেলেগ কথা কৈ আছে। ইণ্টাৰগেশ্যনত কমপ্লিটলি ডিফাৰেণ্ট কথা কৈ আছে, বাট যিটো মই আগতো ক'লো কি এজ এ ডমেষ্টিক হেল্পাৰ হিচাপে তাত আছিল। মেৰাদনা ঘৰত হা, বাট সি ডিনাই কৰি আছে এতিয়ালৈকে। এতিয়ালৈকে দিনাই কৰিছে। চুৰ কৰাটো কথা কোৱা ইয়াৰ নাই। স্যাৰ কিবা ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে নি আগৰ স্যাৰ? এতিয়ালৈকে আমি এইটো আস্পেক্ট চোৱা নাই, কিয়নো আমি টাইম পোৱা নাই বহুত বেছি, কিন্তু টাইম পালে এইটো কথা আমি চেষ্টা কৰিম। ছাৰ এটা বস্তু মই জাষ্ট জানিবলৈ বিচাৰিছোঁ, মানে অকণমান এপিলটা কৰিব বিচাৰিছোঁ। কাৰণ এই ঘড়ীটো চুৰি প্ৰসংগটো সাধাৰণ চুৰ এটা হ'ব পাৰে, কিন্তু মাৰাডোনাৰ নামটো জড়িত হোৱাৰ লগে লগে এটা ইণ্টাৰনেশ্যনেল মেটাৰ এটা হৈ গৈছে। আৰু এই গোটেই বস্তুটোত যদি ইনভেষ্টিগেশ্যনটো প্ৰপাৰলি নাযায়, কাৰণ আপুনি অলৰেডি তেওঁ চুৰি কৰা বুলি আপুনি কৈছিল, ৱাজিদে চুৰ কৰা বুলি। যদি ৱাজিদে চুৰি নকৰি ৱাজিদ যদি কোনোবাই দিছিলে এজ পাৰ মানে হিজ যিটো ভাৰ্চন, কিন্তু যদি প্ৰকৃতৰ বস্তুটো চোৱাটো জৰুৰী, কাৰণ গোটেই ইণ্টাৰনেশ্যনেল কিন্তু অসমীয়া চুৰ বুলি প্ৰমাণিত হ'ব। ফাৰ্ষ্ট কথাটো মই এটা কথা ক'বলৈ বিচাৰোঁ কি একিউজ কেতিয়াও নিজক একিউজ হিচাপে নকয়, সেইটো নিজে সদায় মানে কি মিছা কয় আৰু বচাবলৈ চেষ্টা কৰে। এট দ্য ছেম টাইম যিটো কষ্ট আছে আপুনি ইণ্টাৰনেটত চাব পাৰিব, দিছ ইজ মোৰ দেন 15 lakhs rupees ৱাচ। কোন মানুহ কাক গিফ্ট কৰিব ইমান কষ্টলি ৱাচ? আচলতে এই ঘড়ীটো কোনোবাই তেওঁলোকৰ মাৰাডোনা ফেমিলিৰ ফালৰ পৰা কোনোবা অভিযোগ দিছিলে নেকি যে এইটো হেৰালে বুলি গম পালে, বা কেনেকৈ গম পালে? কেছ চাওক, ইয়াততো হোৱা নাই, কেছ তাত হৈছে। আমি যিটো ইনফৰমেশ্যন পাইছোঁ, ইনফৰমেশ্যনৰ বেচিছত এতিয়ালৈকে আমাৰ ডুবাইৰ পৰা information? বাট ডেফিনেটলি ডুবাই পুলিচ ইনফৰমেশ্যন এনেকৈ পাইছে কি এইটো তেখেতৰ ঘৰ পৰা চুৰি হৈছে আৰু এইজন মানুহ চুৰি কৰিছে। ছাৰ সেই বস্তুটো কি মানে মই জানিব বিচাৰি মানে ক্লিয়াৰ হোৱা নাই এতিয়ালৈকে। মেটাৰ যিজন মানুহে আজি এবছৰৰ আগত ঢুকাই গ'ল, মই এইটোৱে কথা এতিয়া মই ক্লিয়াৰ কৰি আছোঁ। ছাপ'জ কোনো মানুহ ঢুকাই গ'ল, এইটো মানে কথাটো নে কি বস্তুবিলাক যিটো আছে বস্তুবিলাকো শেষ হৈ যায়, বস্তুটো থাকে ঘৰো থাকে, বুজি পাইছে? তো ঢুকাই গ'ল ইট ডাজেণ্ট মিন কি বস্তুও নাই, বস্তুটো থাকিবই পাৰে তাত মানে ঘৰ আছে তাত? ডেফিনেটলি। আৰু তাত যিটো আছে তাৰ পুৰা চুৰি হৈছে, থাকা টাইমতো হ'ব পাৰে, পিছতে ৰিভিল হ'ব পাৰে, বুজি পাইছে? 2 বছৰ আগতো চুৰি হ'ব পাৰে, কিন্তু যেতিয়া মানে কি ওলাইছে কি বস্তু ক'ত আছে, তাৰপিছত গম পোৱা হৈছে কি নাই বস্তু যিটো আছে এইটো নাই, চুৰি হৈছে। কিন্তু এই ঘড়ীটো তেওঁ বিকিবলৈ কিয় চেষ্টা নকৰিলে? সেইটোতো মেট্ৰ ইনভেষ্টিগেশ্যনত ওলাব কোন মানুহ লগত বিক্ৰী কৰিলে। এক ছেকেণ্ড বিক্ৰী কৰা মই আপোনাক কথা কৈ আছোঁ। বিক্ৰী কৰিলেতো ধৰাৰ কথাও থাকেতো, কোন মানুহক বিক্ৰী কৰিব, কোন মানুহ ইমান কষ্টলি ৱাচ ল'ব। ইমান কষ্টলি ৱাচকতো পটককৈ কাকো বিক্ৰী কৰিব নোৱাৰে, সি এজ পাৰ মাৰ্কেট ৰেট হিচাপে সি বিক্ৰী কৰিব। এই ঘড়ীটো স্পেচিয়েলিটি কি আপুনি মানে ভাবিলে? একো নাই, বাছ ইমানটো আপুনি সেই আগৰ কৈ দিলে, ইংলিছত কৈছিলে। হয় ন, স্পেচিয়েলিটি এইটোৱে আছে কি এইটো স্পেচিয়েল এডিশ্যন আছে, মই এইটো অসমীয়াতো কৈছোঁ, স্পেচিয়েল এডিশ্যন হয়। আৰু যি ফুটবল লিজেণ্ড আছে তেখেতৰ কাৰণে এইটো স্পেচিয়েলি বনোৱা হৈছে, আৰু তেখেতৰ পাৰ্চনেল বিলংগিং হয়, এইটো তেখেতৰ পাৰ্চনেল বস্তু হয়। এতিয়া যিটো আপোনালোকে ৱাজিদ হুছেইনক সোধ-পোছ কৰিছে, তেওঁ যিহেতু আপুনি ক'লে যে ডেৰিক বুলি এজন নাইজেৰিয়ান ব্যক্তি কৈছে, ৱাজিদ হুছেইন যিহেতু ভাৰতীয় নাগৰিক, আপোনালোকে ইনভেষ্টিগেশ্যন ৰিপৰ্টটো ইণ্টাৰনেশ্যনেল যি পুলিচ তেওঁলোক আপুনি কৈছে হস্তান্তৰ কৰিব, আপোনালোকে সোধ-পোছৰ সেই ৰিপৰ্টটো তেওঁলোকক দিব নে নাই? যিহেতু যদি ডেৰিকে সঁচাকেই ৱাজিদ হুছেইনক দিছিলে, তেতিয়াহ'লেতো ডেৰিক বোলা ব্যক্তিজনো আইনৰ আওতাত। ডেফিনেটলি এইটোতো চাওক, এতিয়ালৈকে যি আছে এইটোতো ডুবাই পুলিচৰ মেটাৰ হয়, কিন্তু যিটো আমি পাইছোঁ এজ পাৰ এভেইলেবল ৰিপৰ্ট এনেকুৱা পাইছোঁ। আৰু কোনো মানুহ ইমান কষ্টলি, চিম্পল কমন চেন্সৰ কথা আছে, ইমান কষ্টলি ৱাচ কোনে গিফ্ট কৰিব, কাক? ছাৰ আৰু এটা কথা, সি 2021 চনত 14 আগষ্টত তাৰ পৰা আহিছোঁ বুলি কৈছে ডুবাইৰ পৰা।
ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক্ৰছ কৰিছে, দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক্ৰছ কৰিছে, তাৰ পৰা ই ডমেষ্টিক এয়াৰপৰ্ট ক্ৰছ কৰিছে, ট্ৰেইনেৰে আহিছে, বাছেৰে আহিছে। তো এনেকুৱা এটা ইমান প্ৰপাৰ ভেলু থকা বস্তু এটা তো কাষ্টমছৰ চকুৰ পৰা মানে কাষ্টমাৰ কেনেকৈ আহিব এইটো বস্তু? বেগত আনিব পাৰে, বহুত বস্তু কেৰি। প্ৰশ্ন কোনো এইটোতো নাৰ্কটিক্স বস্তু নাই কি কাষ্টমাৰ ধৰিব পাৰিব। লাষ্ট ইনফৰমেশ্যন লাগে ছাৰ, ইয়াৰ পৰা কেতিয়া গৈছিলে আৰু সি ক'ত কাম কৰিছিলে আৰু কিমান বছৰ? মানে এইটো 2016 চনৰ পৰা তাতে আছে আৰু 5 বছৰলৈকে এপ্ৰক্স 5 বছৰলৈকে তাত আছিলে ডুবাইত আছে। ডুবাইত। কালি যে আপোনালোকৰ যিটো টিম গৈছিলে, গৈ যেতিয়া ওৱান সেই নিৰ্দিষ্ট চৰাইদেউ তাত পাইছিলেগে, প্ৰথম অৱস্থাত তেওঁ ৰিফিউজ কৰিছিলে যে তেওঁৰ ওচৰত ঘড়ীটো নাই বুলি কৈছিলে নেকি? কি কৈছিলে সেই সময়ত তেওঁ? আৰু ঘড়ীটো ক'ত ৰাখিছিলে? ফাৰ্ষ্ট ডিনাই কৰিছে, তাৰপিছত প্ৰেছাৰ দিয়াৰ পাছত সি ওলাই দিছে। ক'ত থৈছে ঘড়ীটো? ঘৰতে আছিলে, ঘৰতে ঘৰতে আছিল। কি বুলি ক'লে এতিয়া? উলিয়াই কি বুলি ক'লে এতিয়া? সেই সময়ত কি বুলি ক'লে? এতিয়ালৈকে বহুত বস্তু ওলোৱা নাই, আমি ওলাই আছো। মানে আৰু বস্তু থাকিব পাৰে আপোনাৰ মতে? ডেফিনেটলি আমি আৰু চাৰ্চ কৰিম, কিবা আৰু পাব। তাৰমানে তেওঁৰ যিটো খুলখালিয়াকে যিটো বাইক দিছে, সেই বাইকটোত কৈছে যে তেওঁ নিজে খুলি দিছে। মই আগত কৈ আছো। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।